জয় হিন্দ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। SSCত পুনৰ পদ খালী হৈছে আৰু ইয়াত এপ্লাই কৰোঁতে শিক্ষাগত অৰ্হতা, বয়স আদি কিমান লাগিব, এই সকলোবিলাক তথ্য আজি মই এই ভিডিঅ'টোৰ জৰিয়তে জনাম। চ' ভিডিঅ'টো শেষলৈকে চাই যোৱাটো আপোনালোকৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা যি বেল আইকন এইটো ক্লিক কৰি অল অপশ্যনত ক্লিক কৰিব, যাতে মোৰ এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন সকলোতকৈ প্ৰথমে আপোনালোকে পায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধু-বান্ধৱীসকল, এতিয়া আপোনালোকক দেখুৱাই আছোঁ মই ইয়াৰ ন'টিচটো, যোনটো SSCৰ ন'টিচ আছিলে। ইয়াত দিয়া আছে ন'টিচ কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2021। ইয়াত প্ৰথমতে দিয়া আছে চক ডেট অনলাইন ডেট এটা আপোনাৰ আৰম্ভ হৈছে 23/12/2021 আৰু সমাপ্ত হ'ব 23/1/2022, অৰ্থাৎ 23 ডিচেম্বৰ 2021 চনত ইয়াৰ SSC অনলাইন আৰম্ভ হৈছে আৰু ইয়াৰ সমাপ্ত হ'ব 23 জানুৱাৰী 2022 চনত। আৰু ইয়াৰ তলতে চাওক পে'মেণ্ট ৰিচিপ্টটো আছে। ইয়াৰ পে'মেণ্ট ৰিচিপ্টটো আপোনালোকে নিশ্চয়কৈ চাবলৈ পাইছে 25/1/2022, অৰ্থাৎ 25 জানুৱাৰী 2022 চনত কটাব পাৰিব। আৰু ইয়াৰ যোনটো এক্সাম মোড সেইটো কম্পিউটাৰ মোডত হ'ব আৰু এপ্ৰিল মাহত অনুষ্ঠিত কৰা হ'ব। এতিয়া আমি এই পদৰ বয়স কিমান লাগিব, এই পদ এপ্লাই কৰোঁতে SSCত এপ্লাই কৰোঁতে আমাৰ বয়স সীমা কিমান লাগিব। তো ইয়াতে দিয়া আছে এজ লিমিট। চাওক, এজ দিয়া আছে ফৰ পোষ্ট ফৰ হুইচ এজ লিমিট is 18 to 20 years. আকৌ নেক্সটত দিয়া আছে তেনেকুৱাকৈ 20 to 30 years। 3 নম্বৰত আকৌ দিয়া আছে 18 to 30 years। নেক্সট ফ'ৰ্থ 18 to 32 years। অৰ্থাৎ মই আপোনালোকে থাম্বনেইলত নিশ্চয়কৈ দেখা পাইছিলে যে মই 18 পৰা 30 বছৰ দিছিলোঁ। হয় যে আপোনালোকে 18 পৰা 30 বছৰ বয়সৰ কেণ্ডিডেটসকলে এই SSC পদ এপ্লাই কৰিব পাৰিব। আৰু অলপ স্ক্ৰল ডাউন কৰিলে ইয়াতে দিয়া আছে এজ ৰিলেক্সনছ, অৰ্থাৎ বয়সৰ ৰেহাই। তো ইয়াত কেটেগৰী ৱাইজ বয়সৰ ৰেহাই দিয়া হৈছে। তো ইয়াতে দিয়া আছে ST SC দিয়া আছে 5 বছৰ ৰেহাই দিছে, OBCক দিয়া হৈছে 3 বছৰ, PWD আনৰিজাৰ্ভড দিয়া আছে 10 years, PWD OBCক দিয়া আছে 13 years, PWD ST SCক দিয়া আছে 15 years। এনেকুৱাকৈ বয়সৰ ৰেহাই দিয়া হৈছে। এতিয়া আমি চাওঁ ইয়াৰ এপ্লিকেশ্যন ফিজটো কিমানকৈ কটাব লাগিব। ইয়াত দিয়া আছে ফিজ এপেবল 100 rupees। ইয়াত 100 টকাকৈ পে' কৰিব লাগিব। কিন্তু ইয়াতে দিয়া আছে যে যিসকল মহিলা ওমেন ST SC এইসকলে কোনো ধৰণৰ পইচা পে'মেণ্ট কটাব নালাগে। ইয়াত কেৱল যিবোৰ মেল কেণ্ডিডেট OBC আৰু জেনেৰেল সেইবোৰে 100 টকাকৈ পইচা কটাব লাগে। এতিয়া চাওঁ আমি SSC যোনটো অনলাইন আহিছে তাত বহুকেইটা বিভাগ দিয়া আছে। যেনে ইয়াত দিয়া আছে নেম অফ দ্য পষ্ট, ইয়াত পষ্ট দিয়া আছে, মিনিষ্ট্ৰী দিয়া আছে, তাৰপিছতে দিয়া আছে ক্লাছিফিকেশ্যন অফ পষ্ট। ইয়াত পষ্টৰ যোনটো তাক ভাগ কৰি থোৱা আছে এজ লিমিট, ইয়াত এজ লিমিট কাষতে দিয়া আছে। আৰু ইয়াত আমি এতিয়া প্ৰথমতে চাওঁ নেম অফ পষ্ট কিখিনি আছে। ইয়াত দিয়া আছে এছিষ্টেণ্ট অডিট অফিচাৰ, একাউণ্ট অফিচাৰ, আকৌ দিয়া আছে ছেকশ্যন অফিচাৰ, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পদ খালী হৈছে। ইয়াতে আকৌ আহিছে চাব ইনস্পেক্টৰ, এছিষ্টেণ্ট, ডিভিজনেল একাউণ্টাৰ, এনেকুৱা ধৰি বহুতখিনি পদ ইয়াত ওলাইছে, আপোনালোকে নিশ্চয়কৈ দেখা পাইছে। এতিয়া আমি চালোঁ ইয়াৰ পদৰবিলাকত কোন কিমান বিভাগ আছে। এতিয়া লগতে চাই যাওঁ ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বতে আপোনালোকক জনাইছিলোঁ ইয়াৰ অনলাইন এপ্লাই কৰাৰ যোগ্যতা মিনিমাম গ্ৰেজুৱেট হ'বই লাগিব। ইয়াতে দিয়া আছে, আপোনালোকে চাওক এছিষ্টেণ্ট অডিট অফিচাৰ, এছিষ্টেণ্ট ইয়াতে দিয়া আছে চাওক বেচেলাৰ্ছ ডিগ্ৰী। এনেকৈ বিভিন্ন ধৰণৰ পদবিলাকত বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন বিচৰা হৈছে। ইয়াৰ ন'টিফিকেশ্যনখন মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰাও ডাউনলোড কৰি ভালদৰে পঢ়ি ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকক সৰু সুৰাকৈ এটা সৰু ভিডিঅ'ৰ জৰিয়তে SSCৰ বিষয়ে জনোৱাটো। আৰু আজি যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই, চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ, জয় অসম।